নমস্কাৰ, আজি বনাবলৈ আৰম্ভ কৰিছোঁ কণী অমলেট সুন্দৰতাৰ ৰেচিপি। মছলা ব্যৱহাৰ কৰিছোঁ জালুক জিৰা, ৰঙা জলকীয়া গুড়ি, হালধি, গৰম মছলা পানীত মিহলাই লৈছোঁ। আৰু এয়া মোৰ কণী অমলেট গৰম তেলত দিছোঁ। এয়া মোৰ অমলেট ফ্ৰাই হৈ গৈছে। এয়া মোৰ সম্পূৰ্ণ অমলেট হৈ গৈছে। এতিয়া মই গৰম তেলত এয়া মই আলু বইল কৰা আলু ফ্ৰাই কৰিছোঁ। কুকাৰত এটা চিটি মাৰি লৈছোঁ। এয়া মই নিমখ দিছোঁ, হালধি দিছোঁ। এতিয়া মই আলুটো অকণ ৰঙচুৱা হোৱালৈকে এনেকৈ মই ভাজি থাকিম। আৰু মই লাহে লাহে ৰঙচুৱা হৈ আহিছে। এয়া মোৰ সম্পূৰ্ণ আলু ফ্ৰাই হৈ গ'ল। এতিয়া মই গৰম তেলত এয়া মই তেজপাত দুটা দিছোঁ। এয়া এতিয়া মই কাটি থোৱা পিঁয়াজ এনেকৈ লৰাই থাকিম। আৰু মই কাটি থোৱা বিলাহী 2-3টামান এতিয়া মই ইয়াত দি দিছোঁ। তেনেকৈ লৰাই থাকিম বিলাহীটো সিজিবৰ কাৰণে। এতিয়া মই এনেকৈ ভাজি থাকিম। আৰু ইয়াত কাটি থোৱা 2-3টামান জলকীয়া দিয়া হৈছে। এয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া বিলাহীটো সিজিবৰ কাৰণে মই এনেদৰে লৰাই থাকিম সম্পূৰ্ণ বিলাহীটো সিজিবৰ বাবে। এয়া বিলাহী সম্পূৰ্ণ সিজিয়ে গৈছে। আৰু মই এতিয়া ব্যৱহাৰ কৰা মছলাখিনি ইয়াত দি দিছোঁ। মিক্স কৰি পেলাই এনেকৈ মই মছলাখিনি দি দিয়া হৈছে। আৰু এনেকৈ মই ভাজি থাকিম। আৰু মই ইয়াত গৰম পানী অকণমান দি দিছোঁ। এয়া বইল কৰা আলু সানি লোৱা ইয়াত মই দিয়া হৈছে। এনেকৈ মই এতিয়া লৰাই থাকিম। আৰু মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিছোঁ। জোখমতে মই পানী দিছোঁ ইয়াত। এয়া মোৰ লাহে লাহে উতল আহিছে। এতিয়া মই ফ্ৰাই কৰা আলুখিনি দিয়া হৈছে এয়া। এতিয়া মোৰ কণী অমলেট এতিয়া মই ইয়াত দি দিছোঁ এটা এটাকৈ। লাহে লাহে কণী অমলেটৰ আঞ্জাৰ মোৰ হৈ আহিছে। এতিয়া মই লাহে লাহেকৈ এতিয়া মই লৰাই থাকিম। ইমান বেছিকৈ নিদিওঁ কাৰণ অমলেটটো ভাঙি যাব পাৰে। এনেকৈ মই দিছোঁ লাহে লাহেকৈ। এতিয়া মই সম্পূৰ্ণ মোৰ হৈ আহিছে। এয়া এতিয়া মই ধনিয়া গুড়ি দিছোঁ 1 চামুচ। কণীৰ আমলেটৰ আঞ্জাৰ মোৰ লাহে লাহে হৈ আহিছে। এয়া মোৰ সম্পূৰ্ণ কণী আমলেটৰ আঞ্জা হৈ গ'ল। আৰু মই এতিয়া এয়া মই কলপাতত কণী আমলেটৰ আঞ্জা লৈছোঁ। ভাত, জলকীয়া, কাটি থোৱা পিঁয়াজ আৰু নেমু। আৰু এয়া মোৰ কণী আমলেটৰ আঞ্জাৰ। আপোনালোকেও এনেকৈ বনাই খাবচোন। বহুত সুন্দৰ এটা ৰেচিপি হয়। এতিয়া কেনেকুৱা বা লাগিছে এতিয়া খালেহে গম পাম। আৰু এয়া মই কণী অমলেটটো প্ৰথমে লৈ লৈছোঁ। এতিয়া আৰু মই ইয়াৰ গ্ৰেভি লৈছোঁ, জোল, কণীৰ জোল। ভালেই লাগিছে। এতিয়া মই জলকীয়াও মই খাই চাম। আৰু মই ইয়াত পিঁয়াজ লৈছোঁ। এক পিছতে নেমুৰ ৰস এনেকৈ চেপি ল'ম। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়াই আছিল মোৰ আছামিজ থালি ৰেচিপি ব্লগছ ভিডিঅ'। ধন্যবাদ।